নমস্কাৰ উই দ্য পিপুল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপুনি যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আপুনি ভালপোৱা ভিডিঅ'বোৰ লাইক কৰক আৰু শ্বেয়াৰ কৰক। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ নিৰ্দেশ মৰ্মে ইলেক্টৰ্ছ ভেৰিফিকেশ্যন প্ৰগ্ৰামৰ অধীনত আপুনি আপোনাৰ ভোটাৰ ID 15 অক্টোবৰৰ ভিতৰত ভেৰিফাই কৰিব লাগিব। আপুনি আপোনাৰ এণ্ড্ৰইড মোবাইল ফোন ইউজ কৰি আপুনি নিজৰ লগতে আপোনাৰ পৰিয়ালৰ ভোটাৰ ID ভেৰিফাই কৰিব পাৰে। তাৰ কাৰণে প্ৰথমে আপুনি প্লে ষ্ট'ৰলৈ যাব লাগিব। প্লে ষ্ট'ৰৰ পৰা এটা এপ ডাউনলোড কৰিব লাগিব। এপটোৰ নাম হৈছে ভোটাৰ হেল্পলাইন। এই এপটো আপুনি প্ৰথমে ইনষ্টল কৰি ল'ব। তাৰপিছত অ'পেন কৰিব। প্ৰথমবাৰৰ কাৰণে যেতিয়া আপুনি এই এপটো অ'পেন কৰিব তেতিয়া এটা ডিছক্লেমাৰ আহিব। আপুনি এইটো একচেপ্ট কৰিব লাগিব। তাৰপিছত নেক্সটত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপোনাৰ EVP বুলি এটা বাটন আছে, ইলেক্টৰ্ছ ভেৰিফিকেশ্যন প্ৰগ্ৰাম। তাত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পাছত আপুনি কণ্টিনিউত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিব আৰু চেণ্ড OTP ক্লিক কৰি দিব। চেণ্ড OTP ক্লিক কৰাৰ পিছতে আপোনাৰ মোবাইল নম্বৰত এটা ওৱান টাইম পাছৱৰ্ড যাব আৰু সেই ওৱান টাইম পাছৱৰ্ডটো ইয়াত টাইপ কৰিব লাগিব। তাৰপিছত লগইন নাওত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ চাৰ্চ বাই এপিক নাম্বাৰ বুলি এটা অপশ্যন থাকিব, তাতে ক্লিক কৰিব আৰু আপোনাৰ এপিক নাম্বাৰ মানে ভোটাৰ ID নাম্বাৰটো ইয়াত এণ্ট্ৰি কৰি দিব। তাৰপিছত চাৰ্চত ক্লিক কৰাৰ লগে লগে আপোনাৰ নিজৰ ডিটেইলছখিনি ইয়াত ডিছপ্লে হ'ব। ডিটেইলছটো ডিছপ্লে হোৱাৰ পিছত আপুনি ইটছ মি বুলি এটা বাটন আছে, তাত ক্লিক কৰিব লাগিব। তাৰপিছত এটা কনফাৰ্মেশ্যন সুধিব ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো আপোনাৰ এপিকৰ লগত লিংক কৰিব নে নকৰে। আপুনি এইটো য়েছত ক্লিক কৰি কনফাৰ্ম কৰি দিব লাগিব। তাৰপিছত এটা মেছেজ আহিব, তাত আমি অ'কে ক্লিক কৰি দিলে হ'ল। আপোনাৰ যদি নাম ঠিকনা ইত্যাদিৰ কিবা ভুল আছে তেনেহ'লে পেঞ্চিল আকৃতিৰ এই আইকনবিলাকত ক্লিক কৰি সেইবিলাক শুদ্ধ কৰাৰো অপশ্যন ইয়াত আছে। চব যদি শুদ্ধ আছে তেনেহ'লে আপুনি এই ভেৰিফাই বাটনটোত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপিক ভেৰিফাই হৈ যাব। ইয়াৰ পিছত আপুনি আপোনাৰ এটা এড্ৰেছ প্ৰুফ আপলোড কৰিব লাগিব। আপুনি নিজৰ ঘৰৰ পৰা এই ডাটাবিলাক এণ্ট্ৰি কৰি আছে তেনেহ'লে আপোনাৰ নিজৰ ঘৰৰ এড্ৰেছটো ইয়াত অটো লোকেশ্যন কেপচাৰ এটা অপশ্যন আছে, তাৰ জৰিয়তে অট'মেটিকেলি ইয়াত আপোনাৰ ঘৰৰ লোকেশ্যনটো এড্ৰেছটো ইয়াত ডিছপ্লে হ'ব। আপুনি যদি নিজৰ ঘৰৰ পৰা যদি আপুনি নিজৰ ডিটেইলছবিলাক এণ্ট্ৰি কৰি থকা নাই তেনেহ'লে আপুনি এই স্কিপ বাটনটোত ক্লিক কৰি দিব। তাৰপিছত আপুনি এটা এড্ৰেছ প্ৰুফ ইয়াত আপলোড কৰিব লাগিব। আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ হ'ব পাৰে, আপোনাৰ পাছপৰ্ট হ'ব পাৰে, বেংক পাছবুক হ'ব পাৰে, এনেধৰণৰ কিছুমান ভোটাৰ এড্ৰেছ প্ৰুফ আপুনি আপলোড কৰিব লাগিব। ইয়াত টাইপ অফ ডকুমেণ্টটো প্ৰথম চিলেক্ট কৰিব। তাৰপিছত ইয়াত ক্লিক কৰি আপুনি আপোনাৰ এড্ৰেছ প্ৰুফটো আপলোড কৰিব লাগিব। আপুনি কেমেৰা ইউজ কৰি এড্ৰেছ প্ৰুফৰ ফটো উঠাই ল'ব পাৰে, অথবা আপোনাৰ যদি মোবাইলত অলৰেডি ছেভ কৰি থোৱা আছে ইমেজ ফৰ্মেটত আপুনি সেইটো ইয়াত আপলোড কৰিব পাৰে। তাৰপিছত কনফাৰ্মত ক্লিক কৰি দিব। ইয়াৰ পিছতে আপোনাক এপটোৱে এটা ফিডবেক বিচাৰিব। আপুনি যদি ইচ্ছা কৰে ফিডবেকটো ছাবমিট কৰিব পাৰে, আৰু যদি ভাবে কি আপুনি ফিডবেক দিব নিবিচাৰিলে আপুনি এইটো স্কিপ কৰিব পাৰিব, মানে এইটো নিদিয়াকৈ আপুনি আগবাঢ়িব পাৰিব। যদি আপুনি ফিডবেকবিলাক দিয়ে তেনেহ'লে ছাবমিটত ক্লিক কৰি দিব, ছাবমিট এণ্ড গ' ফৰ ফেমিলি টেগিং। আৰু যদি আপুনি ফিডবেক নিদিয়ে তেনেহ'লে স্কিপ এণ্ড গ' ফৰ ফেমিলি টেগিঙত ক্লিক কৰিব। তাৰপিছত আপোনাৰ এড ফেমিলি মেম্বাৰ বুলি এটা অপশ্যন থাকিব, তাতে ক্লিক কৰি দিব।
ইয়াতো আপোনাৰ নিজৰ যেনেকৈ এপিক নাম্বাৰেৰে ইয়াতে চাৰ্চ কৰিছিলে আপোনাৰ ফেমিলিৰ মেম্বাৰৰ এপিক নাম্বাৰটো ইয়াত টাইপ কৰি আপুনি তেওঁৰ ডিটেইলছটো চাৰ্চ কৰিব পাৰে। তো ডিটেইলছটো চাৰ্চ কৰাৰ লগে লগে আপোনাৰ তেওঁৰ ডিটেইলছবিলাক ইয়াতে ডিছপ্লে হ'ব। ডিটেইলছ ডিছপ্লে হোৱাৰ পিছত আপুনি এই বাটনটোত ক্লিক কৰি সেইটো এড কৰিব পাৰিব। তাৰপিছতে আপুনি আপোনাৰ ফেমিলি মেম্বাৰৰ ৰিলেশ্যনশ্বিপ তেওঁৰ এই ইনফৰ্মেশ্যনখিনি ইয়াতে টাইপ কৰি দিব, মোবাইল নাম্বাৰ টাইপ কৰি দিব আৰু ছাবমিট এণ্ড এড মৰত ক্লিক কৰি দিব। ইয়াৰ পিছত আপুনি প্ৰত্যেকজন ফেমিলি মেম্বাৰৰে ডিটেইলছ এড কৰিব পাৰিব। তাৰ কাৰণে এই বাটনটোত ক্লিক কৰিব আৰু সকলোখিনি মেম্বাৰৰ ডিটেইলছবিলাক ইয়াত এড কৰাৰ পিছত আপুনি ফাইনেলাইজ মাই ফেমিলি ট্ৰীত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত কিন্তু আপুনি আৰু অন্য মানুহৰ ডিটেইলছ ইয়াত এড কৰিব নোৱাৰিব। তাৰপিছত অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ভোটাৰ ID ভেৰিফাই হৈ যাব আৰু এটা চাৰ্টিফিকেট জেনেৰেট হ'ব। এই চাৰ্টিফিকেটটো আপুনি ইয়াত শ্বেয়াৰ কৰি আপোনাৰ মেইলত লৈ যাব পাৰে বা হোৱাটছএপত লৈ যাব পাৰে আৰু তাৰপিছত প্ৰিণ্ট কৰি দিব পাৰে। তো এনেদৰে অতি সহজে আপোনাৰ এণ্ড্ৰইড মোবাইলৰ জৰিয়তে আপুনি নিজৰ লগতে নিজৰ পৰিয়ালৰ ভোটাৰ ID ভেৰিফাই কৰিব পাৰিব। আৰু মনত ৰাখিব 15 অক্টোবৰৰ ভিতৰত আপুনি আপোনাৰ ভোটাৰ ID ভেৰিফাই কৰাটো বাধ্যতামূলক।